মিয়া শব্দটো বৰকৈ প্ৰচলন আছে। মিয়া 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 চাৰিওফালে মিয়া। আপুনি মোক কওকচোন, এই মিয়াক প্ৰশ্ৰয় কোনে দিছে? আপোনালোকৰ নিচিনা চৰকাৰে। আজি বাংলাদেশৰ পৰা আহিল কেনেকৈ? মিয়া ক'ৰ পৰা আহিল? মিয়া ক'ৰ পৰা আহিছে? আমি মিয়া বুলি কেনেকৈ কওঁ? মিয়া জাতিটো ক'ৰ পৰা আহিছে? সাধাৰণতে বাংলাদেশৰ পৰা অহা যিখিনি মানুহ ইণ্ডিয়া ভাৰতলৈ আহিছে, সেইখিনি আমি মিয়া বুলি কওঁ। চ' মিয়া মিয়াকে থাকিলে কি লাভ হ'ব? মিয়াক আপোনালোকে প্ৰশ্ৰয় দিছে। মিয়াক প্ৰশ্ৰয় দিয়াৰ পিছত এতিয়া আপুনি মিয়া হটাওঁ, মিয়া চাফা কৰোঁ, এইবিলাক কথা কৈলে কি লাভ আছে? তেওঁলোকেতো নাগৰিকত্ব পাইছে। আপুনি কি লাভ হ'ব তেওঁলোক খেদি ফেলে? যিখিনি আছে বাংলাদেশৰ পৰা যাতে আৰু মানুহ আহিব নোৱাৰে সেইবিলাক ব্যৱস্থা কৰক। আজি আমি চবেই আমাৰ মাজত চব মিয়া মিয়াকৈ মৰি আছোঁ, কিন্তু কোনোবাই ইফালে মাখনটো খাই আছে। আমিতো ভাবাই নাই। আপোনালোকে চাওকচোন, মাখন বেলেগে মাখন খাই আছে, আমি এনেকৈ মিয়া হিন্দু মুছলিম এনেকৈ থাকোঁতেই গ'ল। আৰু সেইটো মালিগাঁৱৰ ব্ৰিজখন এতিয়ালৈকে হোৱা নাই। ইমান টেকন'লজি, আজিকালি টেকন'লজি ইমান হাই, তাৰ পিছতো আপুনি মালিগাঁৱৰ ব্ৰিজখন আজি এতিয়ালৈকে কৰিব পৰা নাই। সেইবিলাকত মাথা মাৰকচোন। এই মিয়া যিবিলাকৰ কি এইবিলাক কথাত মাথা মাৰি কি লাভ আছে? আবোল তাবোল যে আজমলে কিমানখিনি কাম কৰিছে শিক্ষাৰ ক্ষেত্ৰত, সেনেকুৱা ধৰণৰ কাম কৰক। আপুনি বেলেগক দিহা পৰামৰ্শ দি কি লাভ আছে? নিজে কৰকচোন। মিয়াক আপুনি উচতাহে দি আছে, মিয়া বুলি কৈ পেলাই। তাতে আৰু ভাল কাম কৰিব, তেতিয়া কি হ'ব? আমাৰ অসমীয়াৰ অৱস্থা নোহোৱা হৈ যাব। এতিয়া মই আৰু এটা কথা কৈছোঁ যে মিয়াখিনি বিশেষকৈ মিয়া বুলি কোৱাৰ লগে লগে সিহঁতে এতিয়াও বাহিৰৰ নিচিনা আছে। মিয়া যেতিয়া অসমত আছে, গতিকে সেইটো হ'ল অসমীয়া। গতিকে অসমত থকাৰ পিছত তেওঁলোকে অসমীয়া নিচিনা ব্যৱহাৰ কৰে। মিয়াকো মই স্পষ্টভাৱে কৰিছোঁ যে তেওঁলোকে যাতে মিয়াকৈ নিজকে প্ৰশ্ৰয় দিয়ে, বাংলাদেশী বুলি যাতে নিজকে প্ৰশ্ৰয় নিদিয়ে। এখন ক্ৰিকেট মেটচ বাংলাদেশ ইণ্ডিয়াৰ মাজত হোৱাৰ সময়ত যাতে তেওঁলোকে কিবা কাৰণত বাংলাদেশক যাতে ছাপৰ্ট নকৰে, সেইখিনি মানুহকো মই স্পষ্টভাৱে সূচাই দিছোঁ। গতিকে আমি মিলিজুলি থাকিম। আমি যে অসমত আছোঁ, ইণ্ডিয়াত আছোঁ, আমি ভাৰতীয়। ইয়াতে মিয়া অসমীয়া আৰু এইবিলাক কথা নাই। আমি ভাৰতীয়। গতিকে ভাৰতীয়ভাৱে আমি আগবাঢ়ি যাম। গতিকে এই ক্ষেত্ৰত কোনো বাংলাদেশক ছাপৰ্ট কৰিব নোৱাৰে। আৰু ইণ্ডিয়াত আছে যাতে ইণ্ডিয়াৰে গোটেইখিনি কাম কৰিব লাগিব। মনত ৰাখিব, এই মিয়া অসমীয়া এইবিলাক কথা নাই। চবেই মিলিজুলি আগবাঢ়ক, দেশৰ ভৱিষ্যত আগবঢ়াই লৈ যাওক।